নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ দহি গুঠাৰ এটা সুন্দৰ ভিডিঅ' লৈ। আৰু দেখিছেনে কাপোৰযোৰ দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু কাপোৰযোৰ হৈছে মেচিন মেড ডাইটছ। ইয়াত দহিটো মই গুঠিবৰ কাৰণে চাদৰৰ মূৰটো চিলাই লৈছোঁ। আৰু মই ইয়াত দহিবোৰ গুঠিছোঁ যেনেদৰে বোৱা কাপোৰত সূতা লাগি থাকিলে দহিটো গুঠিলে দেখিবলৈ খুবেই সুন্দৰ লাগে। তাৰে এটা মানে তেনেধৰণে দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মই ইয়াত ৰাণী পিংক আৰু চিলভাৰৰ দহি গুঠিছোঁ, কাৰণ কাপোৰযোৰত চিলভাৰ আৰু ৰাণী পিংকৰ ফুল গুঠা হৈ আছে। এটা আনকমন ডিজাইন দিব চেষ্টা কৰিছোঁ। তেনেহ'লে আহক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ।